নমস্কাৰ মই ধুনীয়া সাজ পাৰ ইউটিউব চেনেললৈ আপোনালোকক স্বাগতম জনালো আজি মই পুনৰ নতুন ভিডিঅ' এটা লৈ আপোনালোকৰ মাজলৈ আহিছো মই ধুনীয়া সাজ পাৰ ফেমিলিৰ পৰা এজনী সাবস্ক্ৰাইবাৰে বহুতখিনি উৎসাহ জগাইছে তেওঁৰ নাম প্ৰিয়া আগৰৱাল এনেদৰে মই মানে বিচাৰো আপোনালোকৰ পৰা সহায় সহযোগিতা পোৱাটো বিচাৰিছো আগলৈ যেন এনেদৰে আপোনালোকে মোক সহায় সহযোগিতা কৰি থাকে তাৰ বাবে বহুত ধন্যবাদ এতিয়া মই এনেদৰে ভিডিঅ'টো ষ্টাৰ্ট কৰিব বিচাৰিছো তেতিয়াহ'লে মোৰ ভিডিঅ'টো আৰম্ভ কৰোঁ আজি মই কেইজনমান পাট বোৱা কাপোৰ লৈ আহিছোঁ কটনৰ ওপৰত পাট বোৱা কাপোৰ লৈ আহিছোঁ চাই লওক কাপোৰ দিছোঁ আৰম্ভ কৰিম ভিডিঅ'টো এইযোৰ অকল ৰঙাৰ ওপৰত আছে গোটেই ৰঙাৰ ওপৰত গল্ডেনৰ কাম কৰা গুণাৰৰ কাম কৰা আছে এখন চাদৰখন চাই লওক এখন চাদৰ সৰু সৰু খন বুটা আছে এটা মানে কটনৰ ওপৰত পাট বোৱা আছে এইটো ইয়াৰ এইটো ব্লাউজ পিচ হ'ব এটা সাইড বৰ্ডাৰ আহিব আৰু লগতে এইটো আপোনাৰ ব্লাউজ পিচটো এইটো ব্লাউজ পিচটোৰ লগতে আপোনাৰ মেখেলাখন দেখুৱাইছোঁ এখন মেখেলা কাপোৰযোৰ ৰেডি কৰি সাইডটোৰ বৰ্ডাৰটো লগাই পেলাই ব্লাউজটো ধুনীয়াকৈ চিলাই ল'লে কাপোৰযোৰ বৰ ধুনীয়া অকল ৰেডৰ ওপৰতে মানে গল্ডেন কাম কৰা আছে গোটেইটো অকল ৰেডৰ ওপৰত আপোনাৰ গল্ডেন কাম কৰা আছে মই এনেদৰে কাপোৰখন খুলি দেখুৱাইছোঁ চাদৰখন কৈ দিম ইয়াৰে সাইড বৰ্ডাৰ এইটো এতিয়ালৈকে মোৰ চেনেলত যিবিলাকে ছাবস্ক্ৰাইব কৰিছে বহুতখিনি কাষ্টমাৰ পাইছোঁ মই মানে ইউটিউবত এতিয়ালৈকে বহুতখিনি যিখিনি কাষ্টমাৰৰ মানে মই কাপোৰবোৰ দিয়াৰ লগে লগে তেওঁলোকে বুকিং কৰি দিয়ে তেওঁলোকে মোক বহুতখিনি ভাল ৰিভিউ দিছে ভাল পাইছে আৰু আপোনালোকৰ লাগিলে এইটো বুকিং কৰি ল'ব পাৰে মোৰ হোৱাটছআপ নম্বৰ দিয়া আছে এইটো মানে ৰঙাৰ ওপৰত অকল গল্ডেন কাম কৰা আছে এইটো সাইড বৰ্ডাৰ হ'ব আৰু এইটো মই এনেকৈ লৈ দেখুৱাইছোঁ চাওক ঠিক আছে মই এতিয়া অন্য এযোৰ দেখুৱাম এইবাৰ এযোৰ বগা দেখুৱাইছোঁ মানে মাছৰাজৰ ওপৰত পাট বোৱা আছে কাপোৰটো পাট হয় এইটো কিন্তু পাট হ'লে আপোনালোকে ৱাছ কৰিব পাৰিব ৱাছেবল হ'ব এখন চাদৰ মেখেলাখন দেখুৱাম এখন মেখেলা এইটো সাইড বৰ্ডাৰ হ'ব এখন চাদৰ এইটো সাইড বৰ্ডাৰ কাপোৰ কিন্তু খুব ধুনীয়া হয় পাট বোৱা আছে এখন মেখেলাখন আৰু এইটো ব্লাউজ পিচ বগাৰ ওপৰত আছে আপোনাৰ পাৰ্পল কালাৰেৰে ফুল তোলা আছে মই হোলচেল প্ৰাইচতে কাপোৰবোৰ দিব চেষ্টা কৰোঁ কাৰণ মানুহখিনি যাতে সংগ্ৰহ কৰিব পাৰে খুব বেছি এটা প্ৰাইচ নাৰাখোঁ মানে ৰিজনেবল প্ৰাইচ এটা ৰাখোঁ যাতে চবেই কাপোৰ এযোৰ পচন্দ হ'লে ল'ম বুলিলে ল'ব পাৰে মাত্ৰ ৩৫০০ টকা লৈছোঁ মই এযোৰ পাট বোৱা আছে আপোনালোকে মোৰ হোৱাটছআপ নম্বৰত যোগাযোগ কৰি ল'ব পাৰে ধুনীয়া হয় কাপোৰযোৰ পাৰ্পল কালাৰেৰে আছে পিলটোলা আছে পাট বোৱা আছে কাপোৰ এযোৰ মাত্ৰ ৩৫০০ টকা মই কাপোৰবোৰ হোলচেলতে দিব চেষ্টা কৰোঁ মানুহখিনি যাতে মানে সহজ মানে সুলভ মূল্যতে পাব পাৰে আৰু মানে কি মানুহখিনি সুবিধা হয় যদি কোনোবাই দুযোৰ ল'ব বিচাৰে তেতিয়াহ'লে
6000 হয় 500 এটা মই লেছ কৰি দিম 6500 পাব 6500 টকাতে ল'ব পাৰিব যদি দুযোৰ ল'ব বিচাৰে এতিয়া অন্য এযোৰ দেখুৱাইছো চাই লওক এটা আপোনাৰ পেৰাডুনৰ ওপৰত আছে পেৰাডুনৰ ওপৰত ৰানী পিংক দেখুৱা আছে দীঘল মগৰ ডিজাইনটো কৰা আছে আপোনাৰ ইয়াত খুব ধুনীয়া হয় কাপোৰযোৰ কালাৰ কেইটা ধুনীয়া কালাৰ আনিছো সবে মানে পিন্ধিব পৰা আৰু ইমান বেছি ধুনীয়া আপোনালোকে সোনকালে ল'ব পাৰে আৰু এইটো বস্তুটো ধুনীয়া হয় পিন্ধি খুব আৰাম পাব নিজৰ হালত বনোৱা হয় কিটা ধুনীয়া এইদৰে দেখুৱাইছো ব্লাউজ পিস ব্লাউজটোত আপোনাৰ এনেকুৱা কামখিনি কৰা আছে এটা লাইন দিয়া আছে ব্লাউজত মেখেলাখন দেখাইছো সোনকালে বুকিং কৰি ল'ব পাৰে মোৰ মানে বেছি দেৰি নাথাকে কাপোৰবোৰ দিয়াৰ কিছু দেৰি পিছতে গুটিখিনি হৈ যায় এতিয়ালৈকে খুব মানে ভাল পাইছে সহায় সহযোগিতা সবেও কাপোৰবোৰ পছন্দ কৰিছে মোৰ এতিয়ালৈকে মই বেয়া পোৱা নাই সবে মানে মোৰ কাপোৰখিনি ভাল বুলিয়ে কমেণ্ট ৰিভিউ দিছে আৰু আপোনালোকে যোগাযোগ কৰিব পাৰে আৰু লাগিলে আৰু এইটো প্ৰডাকশ্যনৰ লাগিলে মই বেলেগ বনাই দিব পাৰোঁ আপোনালোকে অৰ্ডাৰ কৰিব পাৰে এইটো যিকোনো লাগিলে মই নিজে বনাই দিব পাৰোঁ মই নিজৰ হালৰ হয় এইটো প্ৰডাকশ্যন এইটো পেৰাডুনৰ আছে এতিয়া অন্য এযোৰ দেখো এটা বগাৰ ওপৰত অকমান আগতে মই দেখুৱাইছিলো এটা বগাৰ ওপৰত কিন্তু এইটো হ'ল আপোনাৰ পাৰ্পল কালাৰ দিয়া আছিল এইটো আৰু এইটো আপোনাৰ ব্লু হয় ফুলখিনি এইটো ব্লু কালাৰ আৰু এইটো পাৰ্পল কালাৰ হয় একে হয় ডিজাইনটো কিন্তু কালাৰটো ডিফাৰেণ্ট আছে এইটো ব্লু কালাৰ আৰু এইটো পাৰ্পল কালাৰ এইটো সেম হয় ডিজাইনটো আৰু কালাৰটো মাত্ৰ ডিফাৰেণ্ট আছে chadorখন দেখুৱাই দিও খুব ধুনীয়া পাট বোৱা আছে খুব ধুনীয়া ব্ৰাইট আহিছে ব্ৰাইটনেছটো ধুনীয়া ব্ৰাইটনেছ পাব পিন্ধিও খুব আৰাম পাব আৰু যদি নহয় কোনোবাই বিচাৰে বোলে এইটো মোক লাগে ব্লুত নহয় বেলেগ কালাৰৰে ফুল লাগে তেতিয়াহ'লে মই বেলেগ কালাৰৰে ফুল দি বনাই দিব পাৰিম আপোনালোকে ক'লে হ'ল অৰ্ডাৰ কৰি ল'লে হ'ল মই বনাই দিব পাৰিম ডিজাইনত আছে এই দুটা এখন চাদৰ এখন ইয়াৰ মেখেলা আৰু এইটো ব্লাউজ পিচটো অকমান বেছিকৈ দিছো হাতত এই বৰ্ডাৰটো যাতে ডাঙৰকৈ আহে আৰু পিছটো ডাঙৰ হ'লে ভাল পায় যদি আপোনালোকে অৰ্ডাৰ কৰিব বিচাৰে তেতিয়া লাগিলে মই সৰুকৈ বনাই দিব পাৰিম আৰু বুলি নহয় ইয়াতকৈ ডাঙৰ লাগে ডাঙৰকৈও মই বনাই দিব পাৰিম ঠিক আছে ইয়াতে বেলেগ এযোৰ দেখো এইবাৰ পিংক কালাৰত লৈ আহিছো হাতত বোৱা কাপোৰ কিছুমানে খুব ভাল পায় হাতত বোৱা হয় নিজৰ ঘৰৰ প্ৰাইচটো 3500 যদি কোনোবাই দুযোৰ ল'ব বিচাৰে তেতিয়াহ'লে মই 500 এটা লেছ কৰি দিম 6500 দিম যদি কোনোবাই বুকিং কৰিব বিচাৰে মোক WhatsApp নম্বৰ দিয়া আছে তাত কৰিব পাৰে আৰু যদি কোনোবাই কৰা নাই তেতিয়াহ'লে সোনকালে কৰি লওক এইখন মেখেলা মেখেলা আৰু এইটো ব্লাউজ পিচটো এইটো ব্লাউজ পিচ মেখেলাখনত এইখিনি আহিব যদি কোনোবা দুযোৰ ল'ব বিচাৰে তেতিয়াহ'লে 6500 পাব
অন্য এযোৰ দেখুৱাও এইটো কন্ট্ৰাষ্টত আছে এইটো আপোনাৰ মেখেলাখন থাকিব চিকিনত এখন মেখেলা চিকিন আৰু ইয়াৰ চাদৰখন হ'ব এইটো জামুন কালাৰ বুলি কওঁ জামুন কালাৰ পাৰ্পল কালাৰ বুলি কওঁ জামুন কালাৰ হয় চাদৰখন এইটো মানে কন্ট্ৰাষ্টত আহি পৰিছে আৰু ব্লাউজ পিচটো একেই হ'ব মানে মেখেলাখনৰ কালাৰটো ফুলত আছে ফুলৰ কালাৰটো মেখেলাখনৰ ফুলটো দিয়া হৈছে চাদৰৰ কালাৰটো এইটো সাইড বৰ্ডাৰটো এইটো আহিব দেখুৱাই দিছোঁ মই তেতিয়ালৈকে আপোনালোকে পলম নকৰি অতি সোনকালে বুকিং কৰি লওক এইটো সাইড বৰ্ডাৰটো এইটো আৰু এইটো ব্লাউজ পিচ খুব ধুনীয়া কালাৰটো যদি কোনোবাই লোৱা নাই এবাৰ চাওক ট্ৰাই কৰক এবাৰ লওক দুযোৰ ল'লে মই 500 এটা কমাই দিম 3500 হয় দুযোৰ ল'লে 6500 যদি কোনোবা মোৰ চেনেলটো নতুনকৈ আহিছে তেতিয়াহ'লে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব তেতিয়াহ'লে মই আজি ভিডিঅ'টো এইখিনিতে সামৰণি মাৰিলোঁ ধন্যবাদ পুনৰ লগ পাম